এনেকৈ বাইদেউ আজি আপোনালোকক কৈ থৈ যাওঁ, এনেকৈ বেপাৰী আহি অপমান নকৰিব, শুনি লওক মোৰ কথা, এনেকৈ বেপাৰীক অপমান নকৰিব, গম পাইছেনে? এনেকৈ আমি ঘৰ চলাম। এই মই আলহীক চাহ এটা বনাই খাব নোৱাৰো দেই, আপোনালোকে আপুনি খাওক। কি তো এখন এটা তোমাৰ চাহ তাহ নাখাওঁ দেই, সঁচা কেনেকে বেয়া চেয়া নাপাবা দেই, এনেকুৱা বৈ এজনী পালো আৰু তাই মই নিজৰ জন্ম দিয়া ল'ৰাটো ক'লে নিবি অ লৈ যাম মোৰ লগত। আমি সেই চামচন তই কেনেকে আৰু বিয়া চিয়া পাতি সংসাৰখন কৰিলে আৰু পলুৱাই আনিলে, ৰিচিপশ্যনটোকে ডাঙৰকে দিম বুলি ভাবিছো আৰু তোমাৰ মাক আকৌ বস্তু পাতি যোগাৰ কৰিবলৈ ক'বা দেই, ঘৰটো উঠি পেলাই যাম আৰু দুজনী কেইটাই সেই বস্তুখিনিহে থাকিম নাই আকৌ ইয়াত কেইদিনমান থাকিম, এনেও যাম কি নাথাকা পাই। বোৱাৰী কিবা কৈছিলা নেকি? নাই কোৱা একো নাই কোৱা, ক'ব লাগিব। অঁ কি ক'বা নহয়? ক'ম আৰু হেৰি যোগাৰ কৰিবলৈ লাহেকৈ। অঁ সোনকালে ক'বা, লাহেকৈ নহয়, ৰিচিপশ্যনটো এইকেইদিনতে দিম বুলি ভাবিছোঁ। ক'ব লাগিব। ৰিচিপশ্যনটো দিয়াৰ আগতে বস্তুখিনি আগতীয়াকৈ আনিব লাগিব, নহ'লে আকৌ মানুহে সুধিব নহয় বোৱাৰীয়ে কি আনিলে বুলি। বেলেগ লোক দেই, ইজনী বুঢ়ী কি ঘৰলৈ আহিলো জানো পাই এইবোৰ। কিয় অকলে অকলে কথা পাতি আছা হয় বোৱাৰী? এই নহয় একো নাই কোৱা অ'। সিদিনা আকৌ ল'ৰাটোক সেই গগৈ বুঢ়াই ফটো মাৰিবলৈ মাতি আছিলে, আকৌ বৃক্ষৰোপণ নে কি এইবোৰ গছ পুলি ৰোৱা বোলে, মই নপঠিয়ালো। নপঠিয়াব দেই, আমাৰ মানুহটোক সেইবোৰ নালাগে। তুমি ক'বা আকৌ, মই কওঁতে বাৰু নগ'ল, আকৌ যাব পাৰে মানে তুমি ক'বাচোন কথাটো। গ'লে তাৰিখ হয় নি? ভালেই হ'ল দে, আমি আকৌ সেইবোৰ নাজানো নহয়। সেই ঘৈণীয়েকৰ ফটো মাৰিব লাগে, আকৌ ঘৈণীয়েকৰ পইচা সিহঁতি পাব, আমাৰ ল'ৰাটোৱে ফটো মাৰি দিব লাগে। আমাৰ ল'ৰাটোৱে কি পাব, সিহঁতি ভাড়াই দিব নে ফটোবোৰ কি দিব? অঁ আপোনালোক ইয়াতে বহি আছা বোৱাৰী এতিয়া? অঁ এই কথা এটাৰ কাৰণেহে আহিলোঁ পাই। বহাহিচোন বহাহি। অঁ হ'ব বাৰু, বহি লওঁ। সেইদিনা আকৌ সেই অমৃত বৃক্ষ ৰোপণ নে কি বোলে, সেই VDB ফালৰ পৰা আমাৰ মানুহজনীয়ে সেই গছ পুলি ৰুইলে নহয়, তাৰপৰা সেই ফটো মাৰিবলৈ তোমালোকৰ ল'ৰাটোক মাতিছিলোঁ। কিনো কেমেৰাত মাৰিব লাগে নাজানো, ক'তনো পঠিয়াব লাগে ময়ো নাজানো, মানুহজনীও নাজানে, ল'ৰাও নাই বোৱাৰীও নাই, তোমালোকৰ ল'ৰাটোকে মাতিছিলোঁ নগ'ল, এতিয়ালৈকে টাইমেই পাৰ হৈ গ'ল নহয়। আমাৰ ইয়াৰ আকৌ ভাত খাই বহিবলৈও সময় নাই, ডাইৰেক্ট শুয়ে যায়। নতুনকৈ আকৌ বিয়া পাতিছে নহয়, সোনকালে শুবই লাগিব। এই বোৱাৰী আকৌ সোনকালে উঠিব লাগিব নহয়, আকৌ বোৱাৰীও অকলে হ'ব নোৱাৰে নহয়, নতুনকৈ বিয়া পাতিছে ভয় কৰিব আকৌ। সেইকাৰণে সিহঁতক সোনকালে ভাত খাবলৈ দি মই শুৱাই দিওঁ আৰু বোলো বোৱাৰী যুদ্ধৰ কাৰণে সাজু হোৱা। হয় সেই বোৱাৰী আকৌ সোনকালে উঠিব নালাগে জানো, গৰুৱে ছাগলীয়ে চোতালে ঘাঁহ সাৰিব লাগিব যে, নুঠিলেও আকৌ মানুহে ক'ব নহয় এষাৰ। বোৱাৰী আনিবা মই চব এৰিয়ে দিলোঁ, কাম বনা চব বোৱাৰীকে দিলোঁ আৰু। এতিয়া গোটেই গাঁৱৰ মানুহখিনিয়ে পইচা পাব, আমাৰ বুঢ়ীজনীয়ে মোক একদম থ'ব এতিয়া, পইচা পাতি নাপাব, কান্দি আছে হে বুঢ়ীজনী বোলে, গছ পুলিও ফটো দিব নোৱাৰিলোঁ, গছ পুলি ফটো দিব নোৱাৰিলোঁ, কান্দি আছে বুঢ়ীজনী। ওচৰ চুবুৰীয়া মানুহ আহোঁ আৰু খবৰ ল'বলৈ সেই কৰি পেলাই সেই সহায় এটা বিচাৰি তোমালোকে সেই সেনেকুৱাখন নকৰা। এতিয়া কি কৰিম বাৰু কওকচোন, আপুনি কওকচোন। আপুনি গোটেই ওলাই গৈছে আৰু মোৰ সেই ভয় লাগিছে বুঢ়ীজনী। মইনো কি জানো আৰু তোমালোকৰ কথা এইবোৰ, মোৰ কথালৈ নাযাবিবাহি দেই, মোক দুখ নিদিবা। বোলো সেই দিনত সময় নহয় ৰাতিয়ে মাতি পঠিয়ালোঁ, এই লাইট চাইট জ্বলা হ'লেও ফটোকপি মাৰিম, এতিয়া ৰাতিও বোলে ভাত খাই শুইয়ে থাকে, ইমান সোনকালে হোৱা নাই 7টা 8টাতে, অকণমান সময় উলিয়াই যাব পাৰে, আকৌ নতুনকৈ বিয়া পাতিলে বুলি শুই থাকিলে হয় নেকি আৰু বোৱাৰীজনী অকণমান দেৰিকৈ শুবলৈ দিলেও হয়, একো নহয় বোৱাৰীজনী দেৰিকৈ উঠিলেও কাম বনবোৰ কৰিলেই হ'ল আৰু। নাই মানুহে কথা ক'ব নহয় আকৌ দেৰিকৈ উঠিলে। মানুহৰ কথা হ'লে তোমালোকে হেৰি কৰিছিলে জানো, তোমাৰ ঘৰখন মানুহে চলাই আছে নেকি? তাৰপিছত তোমালোকে ক'বা। আমি নকওঁ যে আমাৰ বুঢ়ীজনীয়ে ক'লে আমি নকওঁ বাৰু দেই, বুঢ়ীজনীয়ে ক'ব পাৰে আমাৰ বুঢ়ীজনী সেনেকুৱা আকৌ যা তা কথা য'ত লগাই ফুৰে, যা তা নিজৰ বোৱাৰীজনী আকৌ চম্ভালিব নোৱাৰে, সেই গোলাঘাট টাউনত আছেগৈ 2টা ল'ৰা বোৱাৰী গৈ পিনে। আমাৰ বুঢ়ীজনীৰ পৰা অকণ মুখখন বেয়া আছে, যা তা কথা য'ত লগাই ফুৰে, তথাপিও মানে বুঢ়ীজনীয়ে বহুত বেয়া পাইছে হেও, সেই পুলিকেইটা ৰুব নোৱাৰিলে, কিবা ৰুব নোৱাৰিলে, সেই লোকক গোটেইখন ফটো মাৰিলে, চেলেক্ট লোককে দিলে সেইখন সেই প্ৰধানমন্ত্ৰীক, আমাৰ সেই থাকিয়ে গ'ল নহয়। নাই একো নহয়, আমিও এইবোৰ নাপাওঁ নহয়। সেইকেইটা পইচা আপোনালোক নহ'লেও হ'ব দিয়ক, আপোনালোকচোন ধেৰ আছে টকা পইচা, গোটেইখন সা সম্পত্তিয়ে ভৰি আছে চোন, এই চৰকাৰে দিয়া পইচাকেইটা আপোনালোকৰ কি জৰিব ন? লাগে আকৌ সেই ৰুওঁতে বোলে পুলিটো 100 টকা নে 200 টকা দিব, আকৌ 10,000কৈ সোমাব, সেইখন কিমান কামত লগাব পাৰিম। এই ফ্ৰিজ এটা নাই বোলো, ফ্ৰিজ এটা ল'ম বুলি ভাবিছিলোঁ আকৌ। ল'ৰাক খুজিবা আকৌ, ল'ৰাই দিব নহয়। ল'ৰাই এৰিলে আমাক, ল'ৰাই সেই গোলাঘাটৰ টাউনত থাকে ছোৱালী লৈ, এই ছোৱালীও সেইফালৰহে নিছে, নমাটিৰ ফালৰ এজনী পলুৱাই। সেইটো বিয়া পতা নাই নহয়, সেইটো হেৰিত থাকে, চেন্নাইত থাকে, তাৰ পৰাহে চলি আছোঁ এতিয়া আমি। তাকে খুজিব লাগে বোলে
ফ্ৰিজ এটা আনো দে এই ক'তনো দিব সেইবোৰ পইচা কিন্তু তোমালোকক বহুত বেয়া পালোঁ হে দেই বহুত বেয়া পাইছোঁ এই পুলিটো আৰু ৰোৱা ফটোকপিনো মাৰিব নালাগে নে বাৰু যাবলৈ দিনতচোন ল'ৰাটো কাম বনত সময় নাই ৰাতি সেয়া ক'লোৱেই ক'লাই বাৰু তথাপিও বুঢ়ীজনীয়ে বহুত বেয়া পাইছে লোকে এই হাজাৰ হাজাৰ পইচাৰ ওপৰত আৰু এইবোৰ গছ পুলিনো আৰু কিনো আৰু সেই ৰুইছোঁ এতিয়া সেই বাচিব পাই নাবাচিব পাই সেইফালে উঘালি পেলাই থৈ দিমগৈ এই ফটোকপিহে মেইন নাপাওঁ ফটোকপি মৰাইছোহে এতিয়া এইবোৰ ৰুইনো কি হ'ব গোটেই ৰাস্তা দেখোন বনাবলৈ গছ চছ কাটি কাটি সেই চেচ কৰিলে কৈ এতিয়া ৰুইনো কি ঘটিটো হ'বগৈ যাওঁগৈ তেতিয়াহ'লে অঁ বোৱাৰী চাহ টোপাকা বনাব যোৱা খাই যাওক চাহ বনাব নোৱাৰো দেই ইমান গৰম গৈ পালাহে তুমি চাহ বনাব নোৱাৰে বনাই দিয়াকৈ যোৱাচোন ককাটো আহিছে ইমান দিনৰ মই নহ'লে বেয়াই পাইছে বোলে দেখোন এই মই আলহীক চাহ বনাই খুৱাব নোৱাৰো দেই আপোনাৰ আলহী আপুনি খাওক এইটো এখন এতিয়া তোমাৰ মোৰ ঘৰ নহয় নহয় এখন তোমাক এৰি লোৱা এতিয়া আলহী দুলহী আহিলে সোধন পোষণ কৰিব লাগিব কিবা তামোল চালি তুমি এতিয়া সমানে সমানে বহি আছা ককা সেনেকে নাপায় নহয় পুৰণিখনো লোৱা নাই এইফালে শাহু বোৱাৰী এনেকে বহি থাকে নেকি মই একো খোৱা নাই বুলিহে মই এইবোৰ চাদৰ মেখেলা পিন্ধিব নোৱাৰো দেই আৰু উৰণিটোতো দূৰৰ কথা ঘৰত আগতে ইমান তিতি হাফ পেণ্টে পিন্ধি থাকোঁ মই ইয়াতো পাৰিলে পিন্ধি দেই আজিৰ দিনতে চাদৰ মেখেলা পিন্ধি থাকে নেকি বোৱাৰীয়ে আমাৰ গাঁৱত এইবোৰ নচলিব দে মোৰ ঘৰত হ'লে এইবোৰ নচলিব নচলিলে নাই ইয়াৰ পৰা যামগৈ আমি বেলেগত থাকিমগৈ আকৌ যাবাগে টাউনত থাকিম তুমি অকলে যাবাগে মোৰ ল'ৰাটো নিব নোৱাৰে আকৌ মই সেইটো কৈ দিছোঁ কেলে নিনিমাক আপোনাৰ ল'ৰা মুখে বিয়া পাতিছে কিবা মোৰ লগত যাবই লাগিব আই কি ছোৱালী আনিলে এজনী আপোনালোকৰ মেণ্টেলিটিটো ইমান বেয়া নে মোৰ যেনেকুৱা সুবিধা হয় মই তেনেকৈ থাকিম সেইটো কিয় মেণ্টেলিটি আপোনালোকে বুজি নাপায় গাঁৱৰ মানুহ আপোনালোকে কি চিনি পায় হয় বা আমি সেইবোৰ ইংলিছ বুজি নাপাওঁ অসমীয়াত কবি আমি গাঁৱৰ হ'লেও কি হ'ল আমি চব জানো সেইবোৰ ক'ত কি কৰিব লাগে কেনেকুৱা কাপোৰ পিন্ধিব লাগে তহঁতৰ লিখাকৈ আমি হাফ পেণ্ট পিন্ধি ঘূৰি নুফুৰোঁ নহয় আপুনি কেতিয়া দেখিলে মই হাফ পেণ্ট পিন্ধি থকা আগতে কিবা ঘৰতহে পিন্ধো ইয়াত পিন্ধিছোঁ নেকি কাজিয়া সেই মই যাওঁগৈ চাহ তাহ নাখাওঁ দেই নেকি বেয়া চেয়া নাপাবা দেই এনেকুৱা বোৱাৰী এজনী পালোঁ আৰু এতিয়া কি কৰিবা বেয়া চাৰ পৰা বুজাই কৰি ল'বা সেই কি পিন্ধে পিন্ধিবলৈ দিবা অঁ যাওঁগৈ দেই হ'ব পুলিচ চুলিটো সেই ফটো মাৰিবলৈ নগ'লা আজিৰ পৰা ময়ো নাহোঁ আৰু বোৱাৰী তুমি মোক কিমান লাজ পালা জানানে বুঢ়াটো আগত বুঢ়াটো এতিয়া ঘৈণীয়েকক ক'বাগে ঘৈণীয়েকে গোটেই গাঁৱৰ মানুহখিনিক ক'বাগে নিউজ চেনেলত কৈ চাইহে ঘৈণীয়েকজনী এনেকৈ ক'ব লাগে নেকি মই মানুহৰ আগত চাহ নবনালে নাই ভিতৰত সোমাই থাকিবকে নোৱাৰিলা কি কৈ থাকক মই হ'লে ইয়াত এদিনো থাকিব নোৱাৰো দেই আকৌ মই যামগৈ হ'লে তুমি যাবাগে বা ল'ৰাটো নিনিবা খালি ভাল বুলি ভাবিছিলে ফুটনি মাৰিম বুলি ভাবিছিলোঁ মানুহৰ আগত নহ'বা আৰু যি দেখিছোঁ এয়া কাণ্ড মোৰ নহ'ব দেই ইয়াত থাকিম বুলি আহিছিলোঁ মোৰ এতিয়া ইয়াত নাথাকোঁ আৰু যামগৈ এবছৰমান থাকিলে ক'ত যাওঁ যাবি আৰু পুৰণা হ'ল আৰু এবছৰ কি মই ইয়াত এক ছেকেণ্ডো থাকিবলৈ নাই এতিয়া জানি যা ল'ৰাটো নামতে গুচি যা ল'ৰাটোক ফোন কৰি মই এতিয়া মাতি দিম ল'ৰাটোকো লৈ যাম আৰু তই মই নিজৰ জন্ম দিয়া ল'ৰাটো ক'লে নিবি লৈ যাম মোৰ লগত আমি সেই চামচোন বাৰু তই কেনেকে নিয় টাউনত থাকিমগৈ ইয়াত থাকিবলৈ নাই দেই আপোনালোকৰ এতিয়া গগৈ বহাই কৈ থকা যে সেই তাৰ পিতেক বৈ টাউনত আছে বুলি তোৰ মানে সেইটো লৈ মন লাগিলে এনেও নাথাকোঁ তেখেতৰ লগত আমি আগেয়ে কথা পাতিছোঁ আমি বোলো সেই যামগৈ দুদিনমান থাকিম আৰু ইয়াত তেখেতেও যামগৈ ঠিক আছে হ'ব দে মোৰ ল'ৰাটো কেৰি নাযায় নাযাব আপুনি দেখিব নহয় যায়নে নাযায়নে মোৰ ল'ৰাৰ ওপৰত মোৰ বহুত বিশ্বাস আছে সি মোক এৰি থৈ কেতিয়াও যাব 7 বছৰ হ'ল আমাৰ ভাল পোৱা হৈ বিয়া পাতিছোঁ সেই আপোনাক এৰি থৈ যাব মোক ক'ত এৰি থৈ যাব মোক লৈ যাব মোৰ লগতে যাব মোৰ জন্ম দিয়া ল'ৰা 25 বছৰ হ'ল মোক 25 বছৰ ভাল পাই থকা ল'ৰাই মোক ক'ত এৰি থৈ যাব মোক এৰি নাযায় সি দেখিব নহয় ৰ'ব আৰু কেইঘণ্টামান আছে মোৰ লগত থাকে সেই গম পাব নহয় এজনী কুলক্ষণী আহিলে আমাৰ ঘৰলৈ কেলে মই আহিলে জানো আমাৰ ল'ৰাটোৱে আপোনাৰ এইখন মুখৰ কাৰণে সেই দেউতাই বেলেগ এজনী লৈ গ'লগৈ সেইকাৰণে সেই মানুহটোৰ কথা একো নাজানো তই ফক কেনে যদি বকি নিদিবি নাজানো সেইকাৰণে গাঁৱৰ মানে সেই গোটেই গাঁৱত ভুবু বাবা কৈ থাকে সেই আপোনাৰ কেনেকুৱা মোক জানো নহয় সেই শুনি চকুৱাগতে দেখিছোঁ আপোনাক কেনেকুৱা মোক সেই দেখিছোঁ হ'ব ধৰ গাঁৱৰ মানুহৰ কথা মানে তোক লগালে গাঁৱৰ মানুহে ন ইটো সিটো লগোৱা নাই মই নিজে শুনিছোঁ সেই কেনেকুৱা সেইকাৰণে বুঢ়াতে সেই আপোনাক বেয়া পাই আকৌ সেইজনীৰ লগত থাকিবলৈ গৈছে এতিয়া হ'ব ধৰ মোক বুঢ়াতে বিয়া পাতি 20 বছৰ পিছতহে এৰি থৈ গৈছে বুঢ়াটোৱে স্বভাৱ বেয়া সেইটো কাৰণে আকৌ সেই বেলেগ এজনীলৈ গুচি গ'লগৈ মোক এতিয়া বুঢ়াটোৰ কথা কৈ মনত আঘাত নিদিবি দেই তই আজি মোক বুঢ়াটোৰ কথা শুনালে যি এটা ল'ৰা আছিলে সেইটোকো কাঢ়ি দিলে সঁচা কথাটোহে কৈছোঁ কেলেনো সেইটোকে কান্দি দিলে সেই সৰু ছোৱালী নিচিনাকৈ হ'ব দিয়ক এতিয়া কান্দিব নালাগে দিয়ক তই যাবিগে মোৰ ল'ৰাটোক কিন্তু নেনেবি তই নাযাওঁ দিয়ক কোনো নাযাওঁ আমি ঘৰতে চবেই থাকিম বিলাকে
আই এজনীহে মোক বোৱাৰী আই লখিমী বোৱাৰী লখিমী বোৱাৰী পালোঁ মই ৰুলুৱে বোৱা কিনিহে ক'লোঁ আমাৰ ময়ো ফটো দিলোঁ বোৱাৰীও দিলে মই আকৌ গোটত সোমাই আছোঁ বুঢ়া কিনিয়ে ক'লোঁ আমি পইচা মাৰিলোঁ আৰু 20,000 তই ইমান পইচা আছে খুজিলে ধাৰলৈ এটকা নিদিয়ে বহুত দিন হ'লে পানী অকণো দিয়া নাই গোটেইখন ফুলতো মকা জালে ধৰিছে বাইদেউ এই মোৰ কিবা প্ৰডাক্ট আনিছিলোঁ পাই কিবা কিবি মুখত ঘঁহা বিউটি প্ৰডাক্ট আনিছোঁ ইয়াতে বহি লওঁ হা এইটো চাবলৈ ইমান ধুনীয়া লাগিব হেৰি কয় এইবিলাক ফেচ ৱাছ কিবা কিবি আনিছোঁ আপুনি হেৰি ইয়াত নতুনকৈ ভাবিছে নেকি আকৌ এইটো চেণ্টাৰ বটল চোৱা এইটো চেণ্টাৰ বটল আনিছোঁ তাৰপিছত এইটো হেয়াৰ ষ্ট্ৰেইনাৰ আনিছোঁ ষ্ট্ৰেট কৰে যে আৰু এই ফেচ ৱাছো আনিছোঁ কি লাগিব কোৱা এইবিলাক ক্ৰীম একদম বগা হৈ যাব ভালকৈ সেইটো তোমাৰ লিখা আছে চাই লওঁ 400 কিমান আছে এই ফেচ ৱাছটো হেৰি 348 টকা চেণ্টাৰ বটল তোমাৰ হেৰি লিখাই আছে এইবিলাক দামবিলাক এইকেইটাই বহুত ভাল হ'ব এইকেইটাই মানে একদম পুৰা কাম দিব আৰু মই 100% গাৰাণ্টি দিছোঁ গম পাইছেনে ভিত আছে তোমাৰ সেই এইবোৰ গুচাব পাৰিবা আকৌ ধেৰ আনিছোঁ আৰু যিটি লগত আৰু পইচা পাতি মানে কমাই দিম আৰু সৰহকৈ ল'লে মানে তুমি সেই লৈ থোৱা সেইকেইটা এতিয়া মই চেণ্টটো মাৰিছোঁ পইচাটো দিয়া আৰু মাতা আকৌ মই একদম বিকি থৈ যাম আৰু এইকেইটা বস্তু মানে ইমান শেষ নকৰিবা আকৌ হৈ যাব সেইটো একদম চেণ্ট আনিছোঁ পাৰফিউম চুলি ফিট এইবিলাক মানে এইটো আছে ক্ৰীম একদম কোলা দাগ গুচি যাব আপোনাৰ কোলা দাগ নপৰিলেও লগাব পাৰে আপুনি নালাগে মোক এখন নালাগে দেই নালাগে ভুলাব নালাগে মোৰ পইচা নাই 400 টকা 500 টকা মানে সব 400 টকা ওপৰতহে বাইদেউ গোটেইকেইটা মিলাই 400 800 এই ষ্টেণ্ডাৰ্ডডালৰ হ'ল 1500 হিচাপ কৰি লওক আৰু কিমান হয় মই নাজানো নহয় 1500 এই 800 কিমান হয় সেইটো ময়ো হিচাপ কৰিব লাগিব 1500 আৰু 800 বোলে 2300 টকা কেনেকুৱা মোৰ চেণ্টাৰ খুলিছে বহনি হোৱা নাই বাইদেউ লগ একো কিবা এতিয়া 300 মান 200 মানত পাৰিলে দি থবা 200 মানত নোৱাৰি দেই সেনেকুৱা ইমান ঠাট্টা নকৰিব এইটো মাইকী মেয়েটা ভাল দেখতা তাৰ গোটেই বিকি পেলাইছা মুখখন চা গোটেই গুটি নহয় এইবিলাক চোলা ফটা নহয় এইটো আজিকালি ফেশ্বন হয় আপুনিনো কি জানিব নহয় এইটো ফেশ্বন বুলি নাজানে নেকি কেনেকুৱা কৰিছে অপমান নল'ব আপোনালোকে বেপাৰীক অপমান নকৰিব ইমান দূৰৰ পৰা আহিছে ভোকে পেহে আমি ঘৰ চলাবলৈ কিবা এনেকুৱা কাম কৰোঁ সঁচাকে বাইদেউ আজি আপোনালোকক কৈ থৈ যাওঁ এনেকৈ বেপাৰী আহিলে অপমান নকৰিব শুনি লওক মোৰ কথা এনেকৈ বেপাৰীক অপমান নকৰিব গম পাইছেনে আমি ঘৰ চলাবলৈ চুৰ কৰা নাই নহয় নিজৰ অসমৰ মানুহকে অসমীয়া